নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে। আজি গাইজ অলপ এক্সাইটেড হৈ আছোঁ, মানে কৈ আছোঁ কাৰণটো কি মানে কি এক্সাইটেডৰ কাৰণটো হৈছে আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আজি মানে এটা মানে প্ৰগ্ৰেম আছে, মানে ৰয়েল ষ্টেজ কি গম পাইছে না, আমাক মানে কি স্পনচৰ কৰিছে। তো আজি আমি তাত যাম, মানে চানমাৰী ফিল্ডত হ'ব প্ৰগ্ৰেমটো। মানে যিহেতু মানে কি 30 বছৰ হ'ল তেখেতৰ মানে কি মিউজিকেল জাৰ্ণি বা তেখেতে গান গোৱা। ভাবকচোন আপুনি 30 বছৰত 32,000 গান গাইছে কৃষ্ণ, মানে এক বছৰত 1,000তকৈ মানে বেছি এভাৰেজ যদি ধৰে, বাপৰে মই ভাবলি মাথা ঘূৰাইছে কি মানুহ হ'ব লাগিব ভাই। আল্টিমেটটো সেনেকুৱা এটা পাৰ্চনেলিটিক আমি যে চাব যাম। তো আপোনালোকেতো জানেই আৰু জুবিন দাৰ কি গান আৰু তো দেখাওঁ আজি ভিডিঅ'টো একদম সকলোৱে চাই থাকক। তো এতিয়াতো দেৰি নকৰোঁ, মোৰ আছে 500 এইখন গাড়ীখন। এতিয়া মই হেলমেটটো চাবিডাল লওঁ, হেলমেটটো লওঁ আৰু এইখন হৈছে গাইজ মোৰ গীটাৰ মৰমৰ ৰুম চুম অলপ আৰু বেলেগ হৈ আছে দিয়ক। তো বলক এতিয়া আৰু আমি ইয়াত দেৰি নকৰোঁ, যাব লাগে। ভাঙিলে নেকি যক। আপোনালোকক মই এতিয়া তাতে মেইন ষ্টেজত লগ পাই আছোঁ চানমাৰী ফিল্ডত। গাইজ ফাইনেলি আমি পাই গ'লোঁ। আমাৰ দীপাংকৰ ভাইহঁতে আমাৰ টিকট লৈ ৰখি আছে। দেৰি টিকট টিকট গোল্ড পাছ ভাই আমাক হেল্প কৰি দিছে আমাৰ দীপাংকৰ ভাই। আৰু কাই আহিবা আছে, আৰু দীপাঞ্জলি আছে আৰু নিয়াবা আছে আৰু আছে আমাৰ 4টামান আহিব, আহি লওক সিহঁতেও। দীপাংকৰ ভাই কেনে এক্সাইটমেণ্ট কেনে জুবিন দাক চাবি আজি হা? আৰু পেটলাই ক'ত হিৰক পেটলাই আৰু আছে আমাৰ পেটলা মানুহ আছে, আকৌ দেখাই দি আছোঁ। টিকট দিয়া দুজন। হা এইটো পূজা হেন ভাই হয় না নহয়? এইটো পূজাই এইটো আগতটো এইটো মই ভাবছো তো হয় না নহয় পূজা। কেনে আজি এক্সাইটমেণ্ট কেনেকুৱা? কি নো এক্সাইটমেণ্ট আহিব 8টাত। মই অলপ দেৰি হ'ল এই সময় क्योंकि मैं चूतिया हूँ, मेरा दिमाग चूतिया है। সকলে আহিছে নেকি? হয় নেকি? চাই দিয়া। मैं नहीं बताऊंगा। হাই, তো তোমালোকৰ কিমান এক্সাইটমেন্ট লাগি আছে? একদম ফুল অফ এক্সাইটমেন্ট হৈ আছে। তো ইমান জলদি কিয় আহিলা? ইমান জলদি মানে আহিছো আৰু জাগা পাবা নাই না। জাগা মানে তো লৈ লোৱা জাগা জলদি। এই চোৱা, আৰু এইটো আমাৰ যোনে ব্লগ বনাই দেৱজিৎ, আৰু এইটো দীপাংকৰ। নমস্কাৰ, চলো বাই বাই। ঐ ৰক পেটলা, পেটলা ঘড়ি কেইটা বজাত উঠো? 7টা। অলপ দেৰি 7টা বজাত উঠো। আৰু গাইজ মানে আমাৰ জুবিন দা উঠোৱা মানে 7টা বজাত উঠোৱা, এতিয়া বাজিল আমাৰ মাত্ৰ 5টা। এই দাদা 2 ঘণ্টা এনেই আগতে আনলি না মোক। একো নহয়। তো গাইজ মোৰ লগত আছে আমাৰ ৰিপুন দাদা আৰু চিনিয়ে পাই বুজাবা। আজি দেৱজিৎ ভাইৰ চেনেলত আছো, বহুত ভাল লাগিছে একদম। আগতে ছাপোৰ্ট কৰিব একদম পুৰা বঢ়িয়াকৈ ভাই। বাকী জুবিন দা চাব নেকি? জুবিন দা নহয়, জুবিন দা ইজ জুই। জুবিন দা মানে 30 বছৰৰ 35,000 গান। 35,000 গান ভাবাচোন একবাৰ। 35,000 তো ভাল লাগিল, বিৰাট ভাল লাগিছে। আৰু এতিয়া ইয়াত আমাৰ গৰিমা বৌ আহি উপস্থিত হৈছে, চবেই মানে ফটো উঠবাৰ হৈছে আৰু মানে বৌ অলপ সোনকালতে আহিল, কিবা অলপ আছে, অলপ অন্তৰংগ আলাপ হ'ব, চাই থাকক ভিডিঅ'টো। কথা কওঁ গাঁৱত বিহু জানা আমি আগত দেখি যাওঁ নাযাওঁ সেইটো পিছৰ কথা। আগত দেখি যদি গেলো হয় আমি সেইটো এনজয়মেণ্টটো একচুৱেলি নাপালো। আমি ইয়াত ডান্স কৰিব পাৰিম। আগত দেখি মানে ডান্স কৰিব নোৱাৰে, মানে পুৰা চিৰিয়াছ মানুহ বহি আছে। ডান্সটোৱে মেইন। আৰু মানে জুবিন দা উঠাৰ আগতে এনেকৈ মানে কি অলপ অন্তৰংগ আলাপ চলি আছে, আৰু মানে বেলেগো মানে কি ছিংগাৰ আগতে মানে কি গান গাব। তো চাই থাকক, আমি অলপ চলপ এতিয়া মানে গান চান গাইছোঁ, চাওক। আমি কথাই গুৱাহাটী কমাৰ্চ নাপৰাৰ পৰা। ঠিক আছে, আৰু অলপ পাছততো জুবিন দা আহিবই। কিবা গাবা নেকি? কি গাবা? মনলৈ উভতি আহে লাগা মনলৈ উভতি আহে মোৰো ভাল লাগে তাকে কুঁৱৰী
Thank you so much. আৰু কি গাবা Chiliki chilika. আৰু গাইজ এইগৰাকীয়ে হৈছে আমাৰ জুবিনদাৰ দেউতাক আৰু কেনেকুৱা এটা ফিলিং হ'ব দেউতাক হিচাপে মানে ল'ৰা এটাৰ এনেকুৱা ধৰণৰ সফলতা এনেকুৱা ধৰণৰ নাম তো গান তো কি ক'ম আৰু তো কেনেকুৱা এটা ফিলিং আহিব সেইটো মই ভাবি আছিলোঁ এইখিনি চাই থাকোঁতে আৰু গাইজ আপোনালোকক অসমৰ মানে এটাই এডভান্টেজ চাওক চাপৰ মানুহবিলাকক চাওক আৰু আমি গাইজ অস মানুহ চাওক এই এনে মানে কি এনে দেখাব ইয়ে মানে চাপাৰবিলাক এনেকৈ তলত সোমাই আছে ইফালে আছে আমাৰ চন্দ্ৰিমা আৰু ইফালে আছে আমাৰ দীপাঞ্জলি আৰু ইফালে আছে আমাৰ হীৰক ভাই আৰু ইফালে আছে দীপাংকৰ আৰু তো দীপাংকৰৰ ফ্ৰেণ্ড আৰু আছে বহুতকেইটা পিছৰ পিনে আৰু গাইজ জুবিন দা ফাইনেলি আহি গ'ল বম গান শুনিব লাগিব এতিয়া ইয়ে কিং কিং আৰু তেখেতক আমি ফুলাম গামোচা আৰু ছাতা বন্ধ কৰ আমি ইয়াতে জিকিলো বৰষুণ কিন্তু প্ৰভু ঈশ্বৰ জোৰে যাতে নানে কৃষ্ণ জোৰে নামানে আমাৰ লগত পুৰা জুবিন গাৰ্গৰ ডাই হাৰ্ড ফ্ৰেণ্ড আছে পুৰা কৈ দিয়ক আপুনি লাইফত মানে ফাংচন চায়ে পোৱা নাই আপুনি এতিয়া ফাৰ্ষ্ট আহিছে ইয়াত কেনেকুৱা মানে জুবিন দাক মানে গান চাইহে যাব যিমান বৰষুণ আহিলেও আমি জুবিন দাক চামে আৰু অলপ ডেন্সো কৰিম একেলগে অলপ অলপ নাচিম হা বিহু ৰাতিপুৱা মানুহবিলাক মৰ্ণিঙত কৰিব আহে মোক কয় গুড মৰ্ণিং আৰু মোক গুড মৰ্ণিং হোৱা নাই ইটছ গুড নাইট ফৰ মি I sleep in the morning. আজিকালি নকৰোঁ এতিয়া অলপ ভাল হৈছোঁ মই তাত গৈ থাকোঁ মই সদায় ফিল্ডখন চাই থাকোঁ যে ফিল্ডখন মানে শ্ব' কৰি কিমান ভাল লাগিব আজি বৰষুণ হাল্লা লছো লছো বৰষুণ খেলা দিলে বঢ়িয়া আছিল দেখিলা নেকি ইয়াতে দেখা ইয়াতে মা হেলমেট চেলমেট মাৰি লৈছ হয়
বৰষুণ ব্ৰিজৰ তলত গলা ব্ৰিজৰ তলত কেলা ক'ত যাবা ব'লা ইয়াতে নহয় বে ইয়াতে কৰবাত সোমোৱা ও গাইজ চাওক আমি ক'ত আছো গাইজ বম বৰষুণ গাইজ বম বৰষুণ আৰু গ'ল গাইজ বম বৰষুণ ও গাইজ বম বৰষুণ চাওক গাইজ ক'ত কি লৈ আছো গমেই পোৱা নাই হে নাচাওঁ আমি ফাংচন যাওঁ আৰু গাইজ ফাইনেলি ফাংচন মানে নাচলাকে চব গুচি গ'ল মানে বম দবা পিটা বৰষুণ তো বলক মই যাবৰ কাৰণে মানে কি ঘৰকে আহিব ওলছো এই চানমাৰী ব্ৰিজৰ ওপৰত আছো আৰু মানে ফিল্ডখন একবাৰ মানে কিবা জ্বলে দিছিল লাইটটো আৰু এতিয়া মানে কি নুমে গ'ল যদি হয় হ'ব আৰু নহয় যদি আৰু ইয়াৰ পিছত আৰু সেই কাৰণে ভিডিঅ'টো তো গাইজ একদম বেয়া লাগিল মানে মই ৰুম আহি গ'লোঁ মানে চাওঁ নহ'ল আৰু আপোনালোকক আজি দেখাওঁ বুলি ভাবিছিলোঁ যে জুবিন দাক আজি মোটামুটি 1.5 বছৰ 2 বছৰমান ধৰি চাই নিমি তেখেতৰ এনেকুৱা ফাংচন ইচ্ছা আছিল সকলোৰে মনত হেঁপাহ আছিল মানে কেছটো কেনেকুৱা হৈছে বৰষুণে আগৰ পৰাও আনক টাইমিংটো কেনেকুৱা সম্বোধনা মানে হৈ গ'ল মানে গাব আৰু মাইকটো এনেকৈ লৈছে মানে খাবা দিছে মানে ভাত সাজা মাৰি দিছে আৰু বৰষুণ মানে সেই পৰা ছেইম কেছ হৈছে আৰু বৰষুণৰ সৰু বৰষুণ নহয় মানে ইমেন জোৰে দিছে আমি ওপৰত মানে এখন ষ্টেজৰ খোলা ষ্টেজ বস্তু বাহানি চব লৈ গ'ল আৰু নহ'ল আৰু ফাংচন আৰু ক'ত হয় তো ডাইৰেক্ট আহি গ'লোঁ ড্ৰেছ চেছ মানে খুলি দিলোঁ য'ত উঠোৱা পাৰে না বেছি জিকা ড্ৰেছত থকা নাই তো নোৱাৰিলোঁ আৰু দেখাব সেইকাৰণে জুবিনদাৰ আজি নহ'ল আৰু ফাংচনখন কি ক'ব কোনো কথা নাই নেক্সট টাইম আহিব ভাল দিন আহিব আৰু চাওক এটা বস্তু চাওক প্ৰকৃতিৰ কি মহিমা প্ৰকৃতি যি কৰিব খোজে ইয়ে কৰিব পাৰে গতিকে বৰষুণ দি দিছে মানুহ চব নোহোৱা হৈ গৈছে এনেকুৱা কথা যে কি ক'ব আৰু প্ৰকৃতিৰে সকলো দাহ পৰিৱেশৰে সকলো দাহ যে সেইটোৱে আৰু দিয়ক আৰু মোৰ ভিডিঅ'টোৰ আপোনালোকে তলত দেখি চাওক ছাবস্ক্ৰাইব বুলি আছে সেইটো ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক যাতে ফিউচাৰ ভিডিঅ'বোৰ সোনকালে পাই যায় আৰু ইয়াতে মোৰ আহিছে ইনষ্টাগ্ৰাম ID যাওক আৰু ফ'ল'টো কৰি দিয়ক আজিৰ কাৰণে এইখিনিয়ে বাই